আজি মালে ইমান মনত পৰিছে নহয়, কিবাই লাগি যায় আকৌ ভাবিলে মানে। মই বোলো ঘৰলৈ যাওঁ, 20 দিনমান থাকিম মা ঘৰত। মে' মাহতে যোৱা, বহুত দিন ঘৰলৈ যোৱাই নাই। যোৱা আগতে বোলো থাকি আহিমগৈ বুলি ভাবিছিলোঁ। এই শাহু মাজনীয়েও যে য'ত ত'ত যি টিখন খাই একেবাৰে হাগনি বেমাৰখন লগাই ল'লে নহয়। জানো আৰু ক'ত যাব পাৰিম আৰু মা ঘৰলৈ। কাৰনো মেকুৰীও এইখন নহয়, এই কাপোৰখনত একদম ডালে ডালে মেকুৰী নোম লগালে। একদম য'ত ত'ত চৰি অহা মেকুৰী এখন নহয় অ'। আকৌ ধুবলগীয়া কৰিলে নহয় মোক। কালি ধুই কিনি পাৰিছিলোঁহে এইবোৰ। এনেই কাপোৰ মেলিবলৈ জেগা নাইকিয়া হৈ গৈছে, এনেই বৰষুণৰ বতৰ। মোৰ মানে কাম কৰি কৰি গোটেই মানে কাম কৰা মানুহে হৈ গৈছোঁ আৰু কৈছোঁ নহয়। চুলি অকলে অকলে কেলে হাঁহি আছা? পাগল হলা নেকি? পানী বটলো নিবলৈ আহিলোঁ, মায়ে ভাল অটত বহোতে সময়তে মনত পেলাই দিলে। বটলো লৈ যাওঁ বুলি আহিলোঁ, এফালে আহি তোমাক দেখিছোঁ অকলে অকলে কথা পাতি হাঁহি আছা। লৈ গ'লে হয় দেখোন। মোৰ কথা শুনি হিকে হাঁহি থাকিলেহে হয়নি আৰু। মোক কোনো মানুহ বুলি নাভাবেই। মোৰ কোনো এখন ঘৰত ইজ্জতেই নাই আকৌ। মা ঘৰত থৈ আহিবলৈ ক'লোঁ, থৈ আহিবলৈ নোৱাৰিলে। শাহু মাজনীও যা তাৰ ঘৰত যি টি খাই কিনি হাগনি লগাই ল'লে নহয়। যোৱা আগতে বোলো থাকি আহোঁগৈ, একেবাৰে ফচি গ'লোঁ নহয়। ইমান খং নকৰিবাচোন, মা ভাল হৈ লওকচোন, তাৰপাছত যাবা। মই থৈ আহিমগৈ নহয় তোমাক। এতিয়া কিন্তু তুমি এটা কাম কৰা, ভেনভেনী আপাৰৰ ওচৰত গৈ কিনি মুখ লগা পানী এটোপা যোৱাই আনিবাচোন মালে। এইটো খালে মানে মা অলপ ভাল পাব নেকি। মালে পানী এটোপা জৰাই আনিবাগে দেই। মই লৈ আহিমগৈ। মা ভাল হ'লে মই এনেও ঘৰলৈ যাম। আপুনি মোক থৈ নাহিলেও যাব পাৰিম, মই অকলেই যামগৈ মই ঘৰলৈ। এই মানুহজনী দেই, খংটো একেবাৰে মূৰৰ ওপৰতে লৈ থাকে নহয়। ঘৰত আছেনে? আছো। বহি ইয়াতে মই মালে পানী যোৱাবলৈ আহিলোঁ। এইটো লওক তামোল পাণখন খালি সৰু আকৌ। হেৰি যে ভালকে যোৱাই দিব দেই। হেৰি মা ভাল পালে মই ঘৰলৈ যাব লাগিব নহয়। দে ইয়াতে বৰ চেলি বৈ, মই খেজুৰডালমান লৈ আহোঁগৈ দেই। মই ইয়াতে বহিম ইয়াতে। মায়ে ভাল পালে মই ঘৰলৈ যাব পাৰিম আৰু। ৰাম ৰাম। আলখনি যাইছোঁ, বিলখনি যাইছোঁ। ভালকে গৈছে মোৰ মা তাৰমানে। ভালকে দিয়ক ঠাইখিনি একদম। মই ভালকে যাই দিম, তই চিন্তাই নকৰিবি। আলখনি যাইছোঁ, বিলখনি যাইছোঁ। এইটো হেৰি শাহু মাৰ নাম কি আছিলে? মোৰ মাৰ নামটো সোণমাই। আলুখনি যাইছোঁ, বিলখনি যাইছোঁ। সোণমাইক আলুখনি যাইছোঁ। পানী টিপটি হ। শাহু মা খালি একদম বেষ্ট মুখ লাগিলে দেই, একেবাৰে লদা বানি গৈছে আকৌ। হেৰি মানুহে ভালকে ক'লেও লাগে, বেয়াকে ক'লেও লাগে। তোৰ মাৰ একদম ভালকে লাগিলে দেই। কি খাইছিলে তোৰ শাহু মাই? একদম ভালকে মুখ লাগিলে দেই। কি খাইছিলে?
একেবাৰে মেট্ৰিক পৰীক্ষা ৰিজাল্টৰ পাৰ্টি খাই ফুৰিছিলেগৈ আকৌ আমাৰ মায়ে। আমাৰ মা শাহু মাজনী কম খকুনি নি, একেবাৰে লোকটো বৰ ডাঙৰ, লোকটো সামৰিব নোৱাৰে নহয়। একেবাৰে 5-6 ঘৰমানৰ পাৰ্টি খাই ঘূৰি ফুৰিছে ৰাতিলৈকে। ঘৰতহে মৰিছে। একেবাৰে লোকসোপা ডাইটি ঘৰত নহয়, একেবাৰে ল'ৰাজনী পৰীক্ষা পাছ কৰিলে বুলি ছাগলী এটাকে মাৰি দিছে আৰু। একেবাৰে ছাগলী মাংস খাই দিছে নহয়। একেবাৰে এফালে ভকলো দাই ঘৰত, এফালে এইটো কি আছিলে ভদেশ্বৰ দাইটি ঘৰত, আকৌ এফালে ঢেৰ মানুহৰ ঘৰত আৰু তাৰমানে বটুৱা দাইটিহঁতৰ ঘৰতো খাইছেগৈ নহয়। বটুৱা দাইটি ঘৰত মটৰ ঘুগুনি বনাইছিলে, মটৰ ঘুগুনি খাইছেগৈ। একেবাৰে টংকেশ্বৰ দাইটি ঘৰতো খাইছেগৈ নহয়। এই টংকেশ্বৰ দাইটি ঘৰত ৰাতিপুৱা আগবেলাতে গৈ মটৰ ঘুগুনিয়ে চাহ পানী খাই আহিলে। আকৌ ৰাতিলৈ হাঁহ মাৰিছিলে নহয়, হাঁহ মাংস খাবলৈও গ'ল আকৌ। একেবাৰে তাৰমানে লোভতে মৰিছে আৰু সেই ল'ৰা ছোৱালী আকৌ কলেজত নাম ভৰ্তি কৰি কিনি কলেজ গ'লেই। আমাৰ মা আকৌ হাগনি বেমাৰ দেৰিকৈ ধৰিছে, কেইবাঘৰতো খাই আছিলে যে একেবাৰে একদম ভেলকৈ গৈছে আৰু। হৈ গ'ল দেই, এই সেইকেইডাল জুইত দি দিবি আকৌ। এইখিনি খুৱাই দিবি দেই। এইকেইটা জ্বলাই দিব লাগিব ন? থৈ দিম চব। যাওঁগৈ আৰু, মই বহি নাথাকোঁ আৰু। একে কুকুৰা হাঁহখন চাব লাগিব নহয়, ঘৰত কোনো নাই। আৰু কুকুৰাকেইজনীয়ে কণী পাৰিছে যে, বান্দৰখনে আহি যদি কণী খাই নহয়, মোক শাহু মা একেবাৰে খাব তাৰমানে কৈছোঁ দেই।